বন্ধু বান্ধৱীসকল যোৱা শনিবাৰে ধেমাজিত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে আপোনালোক সকলোৱে ভালদৰে জানে কিদৰে মৰিধল কলেজৰ দুগৰাকী ছাত্ৰীৰ ওপৰত এজন যুৱকে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল কিদৰে ডাইৰেক্ট হপিয়াইছিল এই বিষয়ত আপোনালোক সকলোৱে বৰ্তমান সময়ত জ্ঞাত বন্ধু বান্ধৱীসকল এই সময়ত কথাটো হ'ল নন্দিতা শইকীয়া বৰ্তমানো চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত তো এই ক্ষেত্ৰত যেহেতু নন্দিতাৰ পৰিয়ালটো আৰ্থিকভাৱে ইমান টনকিয়াল নহয় উন্নত চিকিৎসাৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় তো এই ক্ষেত্ৰত চৰকাৰখনলৈ বৰ্তমানৰ চৰকাৰখনলৈ অনুৰোধ জনাইছোঁ যাতে নন্দিতাৰ চিকিৎসাৰ দায়িত্ব চৰকাৰখনে লয় আৰু বন্ধু বান্ধৱীসকল সকলো ৰাইজৰ অসমবাসী ৰাইজৰ বৰ্তমান সময়ত নন্দিতা সহায়ৰ প্ৰয়োজন বন্ধু বান্ধৱীসকল এই ক্ষেত্ৰত মৰিধল কলেজৰ ছাত্ৰ ছাত্ৰী অসমৰ বহু দল সংগঠন আৰু অসমবাসী ৰাইজে চৰকাৰক অনুৰোধ জনাইছে নন্দিতাৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ল'বলৈ তো আশা কৰোঁ অতি সোনকালে চৰকাৰে সম্পূৰ্ণ দায়িত্ব ল'ব নন্দিতা শইকীয়াৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব ল'ব আৰু এইখিনিতে চৰকাৰলৈ এটা অনুৰোধ নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত এখন কঠোৰতকৈ কঠোৰ আইন প্ৰস্তুত কৰক য'ত নেকি দোষীয়ে এনেকুৱাকৈ কঠোৰ শাস্তি পাব লাগে যাতে কোনো এজনে ভৱিষ্যতলৈ এনেকুৱা যিকোনো কাণ্ড কৰিবলৈ সাহস নকৰে তো বন্ধু বান্ধৱীসকল আপোনালোকৰ মতামত আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাব আৰু আপোনালোকেও চৰকাৰক অনুৰোধ জনাওক তথা আপোনালোকেও সহায় কৰক নন্দিতা শইকীয়াৰ পৰিয়ালটোক